সো হে গাইজ আজি আমাৰ আপডেটটো হ'ল বিকাশ চেট্টিৰ ওপৰত। তো গাইজ বিকাশ চেট্টিৰ নামত কোনোবাই ফেক একাউণ্ট খুলি কৰি আছে স্কেম। তাৰ ওপৰত ট্ৰেক কৰি বিকাশ চেট্টিয়ে ইউটিউবত এটা ভিডিঅ' দিয়ে। আহক আমি সেই ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাই চাই ল'ব। যে মোৰ নাম লৈ ফালে কোনোবাই মানে কি হ'ল, মই ভ্লগ আপলোড কৰোঁ ইনষ্টাগ্ৰামত। ভ্লগ আপলোড কৰাৰ পিছত মই যদি কাৰোবাক কমেণ্টৰ ৰিপ্লাই দিওঁ আই লাভ ট্ৰেভেল এণ্ড ফুডৰ লগতে এটা এনেকুৱা ভেৰিফিকেশ্যন এটা চিন যাব, তেতিয়া গম পাব যে এইটো ৰিয়েল ৰিপ্লাই হয়। আৰু যদি কোনোবাই ৰিপ্লাই কৰিছে মোৰ নাম লৈ, বহুতে আজিকালি ফেক আই ডি খুলিব পাৰিতো, আই লাভ ট্ৰেভেল এণ্ড ফুড, যদি ডিম্পুৰ চেনেল ডিম্পুৰ ব্লগ তেনেকৈ ফেক আই ডি খুলি লয়। তাৰপিছত কোনোবাই কি কৰিছে, বহুতক ৰিপ্লাই কৰি আছে। এইটো কাম যোনে কৰি আছে, মইতো এতিয়া ওলাই আছোঁ ইনষ্টাগ্ৰামত, তাৰ নম্বৰো ওলাই আছোঁ, মই ফোন কৰিম, ইনভেষ্টিগেশ্যনো কৰিম যদি ভালকৈ ওলাব নোৱাৰোঁ মই নিজে। আৰু যোনে কৰি আছে তাহাঁতৰ ওপৰত মই গৈ পেলাই ডাইৰেক্ট উলুবাৰীত আমাৰ কমিশনাৰ অফিচ আছে আৰু কিবা কিবি আছে, তাতে মানে এইটো চাইবাৰ ক্ৰাইমৰ হয়, চাইবাৰ ক্ৰাইমৰ অফিচত গৈ পেলাই ডাইৰেক্ট তাহাঁতৰ ওপৰত কেছ দিম। কাৰণ মোৰ নাম